সোমবার আমার বিটিআরর 5খন জিলাত যি ডিস্ট্রিক্ট কনফারেন্স আয়োজন করার এটা পলিসি লৈছিলে ইয়ার প্রথমবার ডিস্ট্রিক্ট কনফারেন্স আমি কোকরাঝাৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু কোকৰাঝাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল কৰ্মচাৰীসকল একেলগে আহিছে আৰু বিটিআৰ অঞ্চল আপোনালোকে সকলোৱে জানে ৰাইজে জানে বিশ্ববাসীয়ে জানে যে এটা সময়ত আমাৰ কাম কাজবিলাক বহুত আমি স্লো হৈছিলে পিছ পৰি আছিলোঁ আৰু অশান্তিৰ এটা কাৰণ আছিলে লাহে লাহেকৈ বিটিআৰ অঞ্চলত শান্তি আহিল ভাল পৰিৱেশ আহিল আৰু বহুত বিভাগত কাম কাজবিলাক লাহে লাহেকৈ ভাল হৈ উঠিলে এতিয়া আমাৰ দায়িত্ব আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে তেখেতে এটা সংকল্প লৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য বিভিন্ন জিলা বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকক লৈ তেখেতে আগবাঢ়ি যোৱাৰ কাৰণে এটা পৰিকল্পনা হাতত লৈছে গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি এটা মহান পদক্ষেপ এইটো সঁহাৰি জনাই বিটিআৰ অঞ্চলত আমি আমাৰ জিলাবোৰত আমাৰ যিখিনি বিভাগ আছে চৰকাৰীভাৱে এই বিভাগবিলাক প্ৰত্যেকটো গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল স্পন্সৰ স্কিম ষ্টেট স্পন্সৰ স্কিম ফ্লেগশ্বিপ প্ৰগ্ৰাম কাউন্সিলৰ প্ৰগ্ৰাম যিমানখিনি আছে যাহাতে খুব ভালকৈ পাৰফেক্টলি সব কামটো কৰিব পাৰে আৰু এটা ৰিজাল্ট ওৰিয়েণ্টেড কাম কৰিব পাৰে ইয়াৰ কাৰণে আজি ডিস্ট্ৰিক্ট কনফাৰেন্সত আমি এই কথাবিলাক পাতিছোঁ আজি আমাৰ প্ৰথম ডিস্ট্ৰিক্ট কনফাৰেন্সত অসমৰ কেবিনেট মন্ত্ৰী তথা গাৰ্জেন মিনিষ্টাৰ কোকৰাঝাৰ চিৰাঙৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে মই তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ অফিচাৰসকলক আমাৰ যিসকল পাৰ্টিচিপেণ্টৰ তেখেতৰ মূল্যৱান ভাষণেৰে তেখেতে মটিভেশ্যন এটা দিছে আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে মই তেখেতক ধন্যবাদ জনাইছোঁ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আমি ধন্যবাদ জনাইছোঁ বড়ো কছাৰী কাউন্সিলৰ ডিপুটি চিফ ডাঙৰীয়াও আছে লগতে আমাৰ ইএম এমএলএ সকল এমচিএলএ সকল লগতে প্ৰিন্সিপাল সেক্ৰেটাৰী সবেই আছে সো এটা সাকসেসফুল প্ৰগ্ৰাম আজি আমি কৰিবলৈ পাৰিছোঁ মই আশা ৰাখিছোঁ অনাগত দিনত আমাৰ সকলো বিষয়া কৰ্মচাৰী সকলে কোকৰাঝাৰ জিলাৰ প্ৰায় 8 লাখ যিটো জনগণ আছে সেই সকলক বিভিন্ন দিশত আগুৱাই নিবৰ কাৰণে শিক্ষা অৰ্থনীতি সামাজিক সুস্থিৰতা বিভিন্ন দিশত আগুৱাই নিবৰ কাৰণে মনোনিৱেশ কৰিব ভালকে কাম কৰিব খুব ডেডিকেটেডলি কাম কৰিব মই হেতু আশা ৰাখিছোঁ मोनसे गोजोनथाव खौरां दतमा इउएन एकाडेमी फरायसालिया लानानै फैदों मोनसे गोजोनथाव खौरां नंगौ दतमा इउएन एकाडेमी फरायसालिया लानानै फैदों बेसेन नाङै मुं थिसननाय दतमा इउएन एकाडेमी फरायसालिया 2025-26 सोलोंथाइ बोसोरनि थाखाय केजि 1 निफ्राय थाखो 8 सिमनि थाखाय बेसेन नाङै मुं थिसननाय होगासिनो दं आरो बिथराय आरो फाइलिनि थाखाय फर्म बिलाइनाय आरो मुं थिसननायाबो सोलिगासिनो दं आरो दतमा इउएन एकाडेमी फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय हस्टेलनि खाबुबो दं बिनिखायनो नोंथाङाबो नोंथांनि गथ'खौ दतमा इउएन एकाडेमी फरायसालियाव बेसेन होआजासे मुं थिसननो सानदोंब्ला आरो हस्टेलाव दोननानै फोरोंनो सानदोंब्ला थाबैनो मुं थिसननो हागोन आरो नोंथाङा आबुङै मिथिनो थाखाय नैबे 7002660387 जानबुं नम्बराव कल खालामना खौरां लाहरनो हागोन